নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এয়া মই কলপচলা কাটিছোঁ। এয়া কলপচলা আজি কেনেকৈ ভাজিম আপোনালোকে চাবচোন। কলপচলাত কি কি দি ভাজোঁ আজি আপোনালোকে মোৰ দৰে কলপচলা ভাজি খাবচোন। এয়া কলপচলাটো কাটিলোঁ, ধুই ল'ম। এতিয়া ভালকৈ ধুই ল'ম, ধুই লৈ মিহি মিহিকৈ কাটিম। মোৰ দৰে কোনে কোনে কাটে বাৰু এনেকৈ কাটি, মই কিন্তু এনেধৰণে কাটোঁ। এইদৰে কাটিলে মোৰ ভাল হয়। এতিয়া গিলাচ মাৰি দিছোঁ। এয়া মচুৰ দালি আলু মিহিকৈ কাটি লৈছোঁ। তেল গৰম কৰি ইয়াতে মই আলু ভাজিছিলোঁ। পিঁয়াজ দিছোঁ, নহৰু আদা দিছোঁ। অকণমান ৰঙচুৱা হ'লে মই আলুখিনি দি দিছোঁ। ইয়াতে হালধি দিছোঁ, নিমখ দিছোঁ। মই ইয়াত একো মছলা ইউজ কৰা নাই, পাঁচফোৰণ অকণমান দিছোঁ। তাৰপৰা কাটি থোৱা কলপচলা আৰু মচুৰ দালিখিনি একেলগে দি ঢাকি দিছোঁ। আপোনালোকে খাই চাবচোন এনেধৰণে বনাই। এয়া হৈ গ'ল, দেখিছে। আজি মোৰ খানা দুপৰীয়া সাজৰ এয়া মোৰ দৰে সকলোৱে বনাই খাবচোন। আৰু এনেধৰণে ভিডিঅ' বনাই থাকিবলৈ আপোনালোকে মোক সহায় সহযোগ কৰিব আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ দেই।